ছাত্ৰ ছাত্ৰীসকল আজি আমি কৰিম 2.3 প্ৰশ্ন নম্বৰ 1 কৈছে px বহুপদটোক মানে এইটো হয় px বহুপদ হয় না এইটো এটা বহুপদ হয় gx বহুপদটোৰে হৰণ কৰা মানে এই বহুপদটোক এইটোৰে হৰণ কৰিব লাগে এইটোৰে এই বহুপদটোক হৰণ কৰিব লাগে হা আৰু প্ৰত্যেকটোৰ ক্ষেত্ৰতে ভাগফল যেটো পাম হেতু লিখিব লাগে আৰু ভাগহেক নিৰ্ণয় কৰা ভাগফল আৰু ভাগহেক নিৰ্ণয় কৰিব লাগে আহা ছাত্ৰ ছাত্ৰীসকল আমি সমাধান কৰো আমাক px দিয়া আছে x³ - 3x² + 5x - 3 gx দিয়া আছে x² - 2 আহা আমি হৰণ কেনেকৈ কৰে চোৱা px টো সদায় ভিতৰত লিখিবা ঘৰৰ ভিতৰত লিখিবা px টো সদায় ঘৰৰ ভিতৰত লিখিবা x³ - 3x² প্লাস তোমালোকে সালা ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইটো ঘৰৰ ভিতৰত লিখিবা আৰু x² - 2 x² - 2 টো বাহিৰত লিখিবা চোৱা এক নম্বৰ কি কৰিব লাগে ভিতৰটো আৰু বাহিৰটো তোমাৰ মানে ভিতৰ যেটো সৰ্বোচ্চ ঘাত থকাটো এইটো নহয় জানো আৰু বাহিৰত সৰ্বোচ্চ ঘাত থকাটো এইটো এই দুটা হৰণ কৰিব লাগে হৰণ কৰিলে কি হ'ব x³ / x² হৰণ কৰাৰ পাছত কি পাবা তুমি x পাবা হয় না x টোক যেটো পোৱা হেতু ইয়াত লিখিবা এইটো যেটো পালা ইয়াৰ এই দুটাৰ লগতে পূৰণ কৰিবা ছাত্ৰ ছাত্ৰীসকল এই দুটাৰ লগতে পূৰণ কৰিব লাগিব প্ৰথম এইটো ইয়াৰ লগত পূৰণ কৰিব লাগিব x² পূৰণ x কিমান হ'ব x³ হয় না যেটো x³ পাবা x³ ঘৰত লিখিবা চোৱা এইটো হৈছে x³ ঘৰ ইয়াত লিখিলা তাৰছত এইটো ইয়াৰ লগত পূৰণ কৰিলা প্ৰথম ইয়াৰ লগত তাৰছত ইয়াৰ লগত x পূৰণ -2 কি হ'ব -2x হয় না -2x টো কোড লিখিবা x ৰ জগাত চোৱা এইটো x ৰ ঘৰ এইটো x² ঘৰ এইটো x³ ঘৰ হয় না আমি ইয়াত কি পালো -2x ইয়াত লিখিবা তাৰছত চোৱা ইয়াৰ আগত একো চিন নাথাকিলে প্লাস চিন থাকে না ইয়াৰ আগত একো চিন নাই প্লাস চিন থাকে প্লাস ওপৰত প্লাস থাকিলে চোৱা তলত মাইনাস সাইন হ'ব দেই ওপৰত মাইনাস সাইন আছে না তলত প্লাস সাইন হ'ব ছাত্ৰ ছাত্ৰীসকল কি হ'ব এই দুটা এই ওপৰটো মেন চিন নহয় মেন চিনটো হৈছে তলৰ চিনটো হা তো আমি তলৰ চিনে চাম মাইনাসে প্লাসে কি হ'ব মাইনাস এটা মাইনাস হলে ক্যান্সেল হ'ব হয় না 0 হলে আমাৰ কি হয় কটাকটি হয় এটো যেনেকৈ আছে তেনেকৈ নামি যাব ইয়াত কাৰণ আমাৰ কৰিব কাৰণে একো নাই এটা প্লাসে কি হয় এটো আমি চাম প্লাসে প্লাস হয় না 5x + 2x কিমান হ'ব 7x হয় না 7x - 3 ছাত্ৰ ছাত্ৰীসকল ইয়ালৈকে বুজি পালা ইয়ালৈকে বুজি পোৱা পাছত তোমালোকে নিজে অংক কৰিব পাৰিবা এতিয়া আকৌ এইটো লগত এইটো ইয়াত পাতিলো x² - 2 আমি এইটো যেনেকৈ কৰিলো সেম টু সেম এইটো ইয়াৰ লগত কৰিম ইয়াৰ যেনেকৈ কৰিছিলো আমি সেম টু সেম ইয়াৰ লগত কৰিম হয় না ভিতৰটো আৰু বাহিৰটো হৰণ কৰা ভিতৰটো কি আছে -3x² বাহিৰত কি আছে x² হয় না কি পাম আমি -3 পাম x² গল -3 টো ওপৰত লিখিবা যেটো পালা আকৌ -3 টো তুমি এই দুটাৰ লগত পূৰণ কৰিব লাগিব প্ৰথমটোৰ লগত পূৰণ কৰিবা -3 পূৰণ x² কিমান হ'ব ছাত্ৰ ছাত্ৰীসকল -3x² যেটো পালা এইটো x² জগাত লিখিবা -3x² হয় না তাৰছত 1 - 2 লগত পূৰণ কৰিবা কিমান হ'ব -3 পূৰণ -2 -3 পূৰণ -2 কিমান হ'ব ছাত্ৰীসকল 3 * 2 = 6 6 পালো হয় না 6 টো তোমাৰ এইটো সংখ্যাৰ ঘৰ আছে সংখ্যা ঘৰত লিখিবা +6 হ'ব হা ছাত্ৰ ছাত্ৰীসকল এইটো যেটো পালো এইটো নমাই দিম এইটো কটাকটি গল কাৰণ ইয়াত প্লাস সাইন আছে ইয়াত মাইনাস সাইন আছে চোৱা মাইনাসে কি হ'ব প্লাস হলে কিমান হ'ব আমাৰ ডাঙৰ সংখ্যা আগত যেটো চিন আছে ইয়াত বহিব ছাত্ৰ ছাত্ৰী ডাঙৰ সংখ্যা 6 ৰ আগত মাইনাস চিন আছে মাইনাস আহিলে 9 হ'ব 7x - 9 পালো হয় না ছাত্ৰ ছাত্ৰীসকল গতিকে আমি ভাগফল কি পালো 7x - 9 ইয়াক আমি এই দুটা কাকো কৰিব নোৱাৰো কাৰণ এইটো আমাৰ কি হৈছে সৰু হৈছে এইটো কি হল ইয়াৰ এইটো ডাঙৰ x² দুটা আছে ইয়াত x এটা আছে হয় না এইটো আমি হৰণ কৰিব নোৱাৰো হয় না ইয়াৰলৈকে আমাৰ হৈ গল ঠিক আছে এইটো সৰু হৈ গল হেইটো কাৰণে হা ছাত্ৰ ছাত্ৰীসকল আমি ছাত্ৰ ছাত্ৰীসকল আমি এতিয়া যেটো ওপৰত পালো হেতু হৈছে আমাৰ ভাগফল আৰু যেটো তলত হেকত পালো আমাৰ হেতু হৈছে ভাগহেক ঠিক আছে ইয়াত আমি সামৰণিকেলে মাইলো চোৱা এইটো সৰু হৈ গল ইয়াত কি হয় না x² ডাঙৰ xতকে হয় না ঠিক আছে আমি ভাগফল কি পালো ওপৰটো লিখিবা x - 3 আৰু ভাগহেক কি পালো তলত লিখিবা 7x - 9 হৈ গল ছাত্ৰ ছাত্ৰীসকল এইটোৱে হৈছে আমাৰ আনসাৰ